শ্ৰোতালৈ জনাইছোঁ নমস্কাৰ। অসম ইছলামী স্থান হ'বলৈ গৈ আছে। এই ধাৰণা আজিৰ নহয়। ভাৰতবৰ্ষ স্বাধীনতাৰ পাছৰে পৰাই অসমক ইছলামী স্থান কৰাৰ বাবে একাংশই ষড়যন্ত্ৰ কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে যি সদিচ্ছাৰে কাশ্মীৰক ৰক্ষা কৰিলে, সেই একে সদিচ্ছাৰে অসমক ৰক্ষা কৰিবলৈ ইতিমধ্যে অসমৰ বিভিন্ন দল সংগঠনে আহ্বান জনাই আহিছে। ইতিমধ্যে অসমত NRC অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ হৈছে। এই NRCৰ শুদ্ধতাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আহিছে। NRCৰ 10% নথি পুনৰীক্ষণ কৰাৰ বাবেও দাবী জনাই অহা হৈছে। কিন্তু চৰকাৰে এই বিষয়ত এতিয়ালৈকে কেনে পদক্ষেপ লৈছে সেই কথা অৱশ্যেই জানিব পৰা হোৱা নাই। উচ্চতম ন্যায়ালয়ৰ ৰায় নামানি প্ৰতীক হাজেলাই অসমীয়া জাতিক নিষেধ কৰি এই দাবী এতিয়া অসমৰ বিভিন্ন স্তৰত শুনিবলৈ পোৱা যায়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ হোৱাৰ পাছত অসমৰ সকলো দেশপ্ৰেমী লোক ক্ষুণ্ণ হৈ পৰাটো পৰিলক্ষিত হৈছিল। সচেতন নাগৰিক মঞ্চকে ধৰি অসমৰ বিভিন্ন সংগঠনে অসমে পূৰ্বৰে পৰা কৰি অহা ধৰণে বহু লাখ অবৈধ বিদেশী নাগৰিকক ব্যাপক জালিয়াতিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰা হ'ল আৰু ইয়াৰ বিপৰীতে বহু খিলঞ্জীয়া নাগৰিকৰ নাম বাদ পৰিল, এই কথাটো সততে উচ্চাৰণ কৰিছে। এই নাগৰিকপঞ্জী বাহাল থাকিলে অসম দ্বিতীয় কাশ্মীৰ হ'ব। নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া ডাটা এণ্ট্ৰি কৰাৰ সময়ত অপাৰেটৰসকলৰ পাছৱৰ্ডসমূহ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰাই দিয়া হৈছিল। এই ক্ষেত্ৰত সংশ্লিষ্ট অপাৰেটৰজনৰ পাছৱৰ্ড ওপৰলা অন্য ব্যক্তিয়েও জানে। এই পাছৱৰ্ডসমূহ অন্য তৃতীয় পক্ষক নিয়োগ কৰি জালিয়াতি কৰাটো অতি সহজ। ব্যাপক ধনৰ লেনদেনেৰে অসমক ইছলামিক ৰাজ্য কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰৰ জৰিয়তে 1971 চনৰ 24 মাৰ্চক ভিত্তিবৰ্ষ হিচাপে মানি লৈ অহা হৈছিল। কিন্তু এতিয়া গৰিষ্ঠ সংখ্যক অসমৰ ৰাইজেই বিচাৰিছে যে অসমৰ বিদেশী চিনাক্তকৰণৰ বাবে ভিত্তিবৰ্ষ 1951 চন হ'ব লাগে। অসম আন্দোলনৰ সময়তো 1951কৈ ভিত্তিবৰ্ষ হিচাপে ধৰি লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰি অহা হৈছিল। এই চৰকাৰে কি ভাল কাম কৰিছে বা নাই কৰা আমি ক'বলৈ নাযাওঁ, কিন্তু এই কথা অস্বীকাৰ কৰাৰ কোনো দিশ নাই যে বিদেশী সমস্যাক লৈ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ অতিকে উদ্বিগ্ন। সমস্যা হৈ থাকিবলৈ নিদিয়াৰ বাবে বিজেপিৰ যি নীতিগত কথা, সেই দিশটোত দলটো আগবাঢ়ি গৈ আছে। উদাহৰণস্বৰূপে ভাৰত বাংলাদেশ সীমা সমস্যা বাংলাদেশ গঠনৰ পাছৰে পৰা চলি আহিছিল আৰু ইয়াক লৈ কংগ্ৰেছে ৰাজনীতি কৰি আহিছিল যদিও বিজেপি চৰকাৰে সেই সমস্যা সমাধান কৰিলে। ইয়াক লৈও পাবত গজা আৰু অসমৰ ঠিকা লোৱা বহু সংগঠনে হৈচৈ নকৰাকৈ থকা নাছিল। 1951ক বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ ভিত্তিবৰ্ষৰ পৰিৱৰ্তে অসমৰ ৰাইজক আৱেগৰ জোৱাৰ তোলাই মহন্ত এণ্ড কোম্পানীয়ে 1971 মানি লৈ ইন্দিৰা মুজিব চুক্তিক অৰ্থাৎ যিখন চুক্তিক ভাৰতীয় সংসদে গ্ৰহণ কৰা নাছিল, সেইখনক সমৰ্থন জনোৱাই নহয় অসমত থকা বিদেশীসকলক ভাৰতীয় নাগৰিক কৰিছিল। যিহেতু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমৰ ক্ষেত্ৰত অসম চুক্তিৰ অৱদান, গতিকে অসম চুক্তিৰ বিষয়ে নিশ্চিতভাৱে জনাটো প্ৰয়োজন। সেইদৰে আমি এই কথা দেখি আহিছোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থাৎ LOC সীমান্তৱৰ্তী অঞ্চলৰ দুই পাৰৰ লোকৰ মাজত ভাষা, খাদ্য, জীৱন ধাৰণৰ পদ্ধতিৰ দিশত যথেষ্ট মিল আছে। গতিকে ভাৰতৰ মূল নিৱেশী আৰু প্ৰব্ৰজিত লোকৰ পৰিচয় ওলোৱা এক কঠিন কাম, যাৰ ফলত এই সমস্যা যুগ যুগ ধৰি সমস্যা হৈয়ে ৰৈ আছে। অসমলৈ হোৱা বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ সমস্যা ভাৰত খণ্ডিত স্বাধীনতাৰে পৰা আৰম্ভ হৈছিল যদিও 70 দশকত এই সমস্যা অধিক জটিল ৰূপ ধাৰণ কৰে। 1979 মঙলদৈ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়ত ৰাজ্যত বিদেশী নাগৰিকেৰে কিল বিলাই থকা কথাটো পোহৰলৈ আহে আৰু ই আন্দোলনৰ ৰূপ লয়। এই আন্দোলনৰ আঁৰত কেইবাটাও পক্ষ আছিল। এক কথাত অসমৰ গৰিষ্ঠ সংখ্যক লোক বিদেশী বহিষ্কাৰ আন্দোলনত যোগদান কৰিছিল। সকলোৰে মনত এই কথাই বাহ লৈছিল যে বিদেশী নাগৰিকৰ আগ্ৰাসনে অসমৰ খিলঞ্জীয়া ভাষা, সংস্কৃতি, জীৱিকা আদিত প্ৰভাৱ পেলাব আৰু এটা সময়ত জাতিটোৱেই সংকটাপন্ন হৈ পৰিব। এই শুদ্ধ ধাৰণাৰ ফলতেই আন্দোলনে ব্যাপক ৰূপ ধাৰণ